যিখিনি দাবী আছিল আজি আমি আমাৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াক লগ কৰিলোঁ, তেখেতক এখন মেমৰেণ্ডাম দিলোঁ আৰু আমাৰ BTR TET আমাৰ 2019 চনৰ পৰা আজিৰ তাৰিখলৈকে আমাৰ ফ্ৰেছ কেণ্ডিডেটক কোনো ধৰণৰ নিযুক্তিত সুবিধা দিয়া নাই। আমাক কেণ্ডিডেটসকলক নিযুক্তিৰ ক্ষেত্ৰত সুবিধা দিব লাগে। BTR TET বহুতো বিদ্যালয়সমূহত প্ৰাথমিক শিক্ষাখণ্ডত বহুতো টিচাৰৰ পোষ্ট খালী হৈ আছে। সেই টিচাৰৰ পোষ্টখিনি অতি সোনকালে ফিল আপ কৰিব লাগে আৰু BTR TETত হৈ যোৱা যিটো টেট পৰীক্ষা হৈ গ'ল, সেই টেট পৰীক্ষাৰ আমাৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটসমূহ প্ৰদান কৰিব লাগে। লগতে অতি শীঘ্ৰে আৰু বিজ্ঞাপন দিব লাগে। এইবাবে আমি আজি তেখেতক লগ কৰিলোঁ আৰু আমাৰ দাবী এইখিনি, অতি শীঘ্ৰে আমাক বিজ্ঞাপন দিব লাগে। এতিয়া ছাৰে ক'লে যে হাইকোৰ্টত কেছ চলি আছিলে। হাইকোৰ্টত কেছটো আমি জনামতে হাইকোৰ্টত কেছটো সিদ্ধান্ত হৈছে, কেছটো উঠি গৈছে, কিন্তু আজি তাৰিখলৈকে হাইকোৰ্টে আমাক মাৰ্কশ্বিট কাম চাৰ্টিফিকেটসমূহ দিব দিছিলে, কিন্তু আজিলৈকে আমি দুখৰ বিষয় আজিলৈকে আমি চাৰ্টিফিকেটসমূহ হাতত পোৱা নাই। তো আমি চৰকাৰ পক্ষক অনুৰোধ জনাইছোঁ যাতে আমাক অতি পলমে আমাক মাৰ্কশ্বিট কাম চাৰ্টিফিকেটসমূহ দিয়ে আৰু এডভাৰটাইজৰ ব্যৱস্থা কৰে। হয়, ইয়াত চাওক, এতিয়া আমি কেণ্ডিডেটসকলে এটা বিপাঙত পৰিছোঁ। এতিয়া BTR চৰকাৰে কয় যে আমাক অসম চৰকাৰে SIU এপ্ৰুভেল দিয়া নাই। সিদিনা আমাৰ মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই বিধানসভাত কৈছিলে যে আমি BTR চৰকাৰক SIU এপ্ৰুভেল দিছিলোঁ, কিন্তু আমাৰ প্ৰমোদ বড়ো ছাৰে এতিয়ালৈকে কৈ থাকে যে SIU এপ্ৰুভেল অহা নাই, SIU এপ্ৰুভেল আহিলে আমি অতি শীঘ্ৰে দিম। কিন্তু এতিয়া আমি নাজানো, আমিতো কেণ্ডিডেট। এতিয়া SIU এপ্ৰুভেল এতিয়া অসম চৰকাৰে যদি দিছে, BTR চৰকাৰে যদি SIU এপ্ৰুভেল পাইছে, তেতিয়াহ'লে আমাক অতি সোনকালে নিযুক্তি দিব লাগে। কিন্তু এতিয়া আমি কেণ্ডিডেটসকলে বিপাঙত আছোঁ। এতিয়া চৰকাৰে সঠিককৈ সিদ্ধান্ত ল'ব লাগে, লৈ আমাক যিকোনো এটা এতিয়া অতি শীঘ্ৰে আমাৰ ৰিক্ৰুটমেণ্টৰ ব্যৱস্থা কৰিব লাগে। ধন্যবাদ। এটুকুলে আপোনালোকে চিন্তিত হ'ব নালাগে। কৰিছে মাৰ্কশ্বিট আৰু ৰিক্ৰুটমেণ্টটো যিমান পাৰোঁ আমি সোনকালে কৰিব আপোনাৰ মতে লাগেনে নালাগে? তেতিয়া অসমৰ BTR বাহিৰৰ টেট পাছ কৰাকেইটা ইয়াত এপ্লাই কৰিব পাৰিব লাগেনে নালাগে? যিটো শিৱসাগৰ জিলাৰ যিসকলে টেট পাছ কৰিছে তেওঁলোকে BTR এপ্লাই কৰিব পাৰিব। তেতিয়া একেখিনি কথা সিহঁতে ক'ব যে আগতে আমাৰ শিৱসাগৰখিনি সকলো চৰ্ত সাপেক্ষে আপুনি দিলে মই দিম, মই দিলে আপুনি দিম, আপুনি দিম। গতিকে BTRখিনি লৈ লওকচোন, এইখিনি চাকৰি আগতে কৰাই।